বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে আৰম্ভ হৈছে প্ৰাক নিৰ্বাচনী কুচকাৱাজ। বিটিচিৰ নৱগঠিত ৫ নং পৰ্বতজোৰা বিধানসভা সমষ্টিত বিভিন্ন ৰাজনৈতিক দলৰ নেতাকৰ্মীৰ মাজত তৎপৰতা আৰম্ভ হৈছে। ইপিনে নৱগঠিত পৰ্বতজোৰা বিধানসভা সমষ্টিটোত ভাৰতীয় জাতীয় কংগ্ৰেছৰ দলৰ এগৰাকী যুৱ নেতা তথা ABFCৰ নেতা সুলেইমান আলী শ্বেখ সক্ৰিয় হৈ পৰিছে আৰু সমষ্টিৰ চুকে কোণে ব্যাপক হাৰত প্ৰাক নিৰ্বাচনী প্ৰচাৰ চলাই ভোটাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। প্ৰাৰ্থিত্ব প্ৰত্যাশী নেতাগৰাকীয়ে বিধানসভা সমষ্টিটোৰ অলিয়ে গলিয়ে প্ৰাক নিৰ্বাচনী প্ৰচাৰ চলাইছে। সমষ্টিৰ দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা ভোটাৰৰ মাজত বিভিন্ন সা সামগ্ৰী নিজৰ পকেটৰ পৰা খৰচ কৰি এইদৰে বিতৰণ কৰা দেখা গৈছে। ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে টিকটৰ প্ৰবল দাবীদাৰীসকলৰ ভিতৰত অন্যতম এইগৰাকী যুৱ নেতা সুলেইমান আলী শ্বেখৰ চিহ্নিত হৈছে। এইগৰাকী নেতাক টিকট প্ৰদান কৰিলে নৱগঠিত পৰ্বতজোৰা বিধানসভা সমষ্টিত নিৰ্বাচনী যুদ্ধ আকৰ্ষণীয় হৈ পৰিব বুলি কোৱা গৈছে। বিধানসভা সমষ্টিটোত কংগ্ৰেছৰ পৰা স্থানীয় ব্যক্তিক টিকট প্ৰদান কৰিবলৈ গৌৰৱ গগৈক ৰাইজে দাবী জনাইছে। গৌৰীপুৰৰ পৰা চাহাবুদ্দিন মোল্লাৰ ৰিপৰ্ট। Sebani kumpul যায় kan sepani নাই বয়স লাগলো দাও হ্যাঁ বয়স করে যদি আছে পরে আমি পাঠাই দিই কোন দাও রাম তো কাম আলু এটা নাম বলে দিতে মোর করে মিটিং করতে দিছিলাম না ব্যাগ রেডি দিছিলাম তুমি ভালো আছো আমরা গিটার লাগে তুমি ভালো তুমি সুতান দাও বডি কি জানা দিতে কই দিন না এই সময় তো কন্টাক্ট করতে না বেড়া দিয়ে না চালু করে আমরা খাওয়া ভালো লাগে তো ঠিক আছে বাস টোটাল দেওয়া হচ্ছে এখন ধরো তুমি দিবে আমি তো না বলা তুমি একটু দিবে কথা কথা একটা আঙুল দিন কাগে আমি